Hello everyone, welcome back to another facts Assamese. আপুনি জানে ৰেডিঅ' 4 কৰ'ৰ মানুহৰ লগত সংযোগ হ'বলৈ 35 ইয়াৰ্ছ লাগিছিল আৰু টিভি 12 ইয়াৰ্ছ লাগিছিল আৰু ইন্টাৰনেট যেটো আমি সকলোৱে ইউজ কৰো ইয়াক কিমান বছৰ লাগিছিল ভাবকচোন only 4 ইয়াৰ্ছ 4 কৰ'ৰ মানুহৰ লগত সংযোগ হ'বলৈ। ফ্যাক্ট নাম্বাৰ 2 সকলোৱে ইউজ কৰে www World Wide Web যেটো আমি সকলোৱে ব্যৱহাৰ কৰো তাক টিম বাৰ্নাৰ্ছ আৰু লিয়ে বনাইছে। ফ্যাক্ট নাম্বাৰ 3 বর্তমান কারেন্ট ইলেকট্রিসিটির অবিহনে আমার জীবন অসম্পূর্ণ হয়ে রয়েছে। কিন্তু আপনি এটা কথা জানেন যে গুগল কোম্পানি যে আছে গুগলে বহুত এনেকুৱা দেশ আছে যি দেশবোৰতকৈ বেছি ইলেকট্রিসিটি উৎপাদন গুগল অকলে কৰে। ফ্যাক্ট নাম্বার 4 বহুত সোনকালে ভাইৰেল হোৱা বহুত জনপ্ৰিয় হোৱা প্ৰথম ব্ৰাউজাৰটো হ'ল মোজাইক। ফ্যাক্ট নাম্বার 5 আপুনি জানে যে মাইক্রোসফট উইন্ডোজ টিউটোরিয়ালৰ পুৰণি নাম হ'ল ক্র্যাশ কোর্স। ফ্যাক্ট নাম্বার 6 ইমেল আমি যেটো ইমেল ব্যৱহাৰ কৰি সেই ইমেল ওয়ার্ল্ড ওয়াইড ওয়েবৰ আগত আহিছে। ইমেল আগত আহিছে www আগত ইমেল আহিছে। ফ্যাক্ট নাম্বার 7 আমি যে এতিয়া ওয়েবসাইটবিলাকত এড দেখা পাওঁ মানে ইউটিউবত আপুনি ইউটিউব অন কৰিলে এড কাৰণে ভালকৈ ভিডিঅ' চাব নোৱাৰে সেই এড দেখা প্ৰথমবাৰৰ বাবে কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে জানে এড দেখা ষ্টাৰ্ট হৈছিল 1994 চনৰ পৰা মানে 1994 চনতে প্ৰথমবাৰৰ কাৰণে ওয়েবত এড দেখা হৈছিল। ফ্যাক্ট নাম্বার 8 বর্তমান সময়ে টেক্সট মেসেজ বোর্ড 2.50 মিনিটের ভিতরতে শো হয় মানে কত বলে 3 মিনিটস। বর্তমান আপনি যে মেসেজ করে এই এভারেজ মেসেজ বোর্ড মানে এভারেজ তো হইছে যে 3 মিনিটের ভিতরতে এই পড়া কমপ্লিট করা হয় মেসেজ। ফ্যাক্ট নাম্বার 9 টুইটার আপনি হয়তো কেতিয়াবা টুইটার ইউজ কৰি পাইছে বা শুনিছে কিন্তু আপুনি জানে যে টুইটাৰত প্ৰতি সেকেন্ডত 5787 টুইট কৰা হয় আৰু এদিনত 500 মিলিয়নতকৈ অধিক টুইট কৰা হয় টুইটাৰত। ওয়াও দ্যাটস গাজব। ফ্যাক্ট নাম্বার 10 পৃথিবীর যিমানবোৰ মানুহ আছে মানে পৃথিবীৰ জনসংখ্যাৰ 40% ইন্টারনেট ইউজ কৰে। কেতিয়াবা গৈ আৰু বেছি দিন নাই 100% নহবই সকলোৱে ইন্টারনেট ইউজ কৰিব লাগিছে 40% লৈকে আহিছে। যি হোক আজিৰ ভিডিঅ' ইমানখিনি সমাপ্ত আমি নেক্সট ভিডিঅ'ত আকৌ দেখা হ'ব কিন্তু তাৰ আগত আপোনালোকৰ এটা ৰিকুৱেষ্ট থাকিল যে চেনেলটো যদি আপুনি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি দিয়ক আৰু লগতে বেল আইকনটো প্ৰেছ কৰি নোটিফিকেশনবিলাক অন কৰি দিব আৰু ভিডিঅ' ভাল লাগিলে লাইক কৰিব আৰু ভিডিঅ'বোৰ সকলোৰ লগত শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু আপোনাৰ এটা সাবস্ক্ৰাইবে আমাক বহুত বেছি মোটিভেশ্যন কৰে।